হেল্ল' এভৰিৱান, মই চয়নিকা আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ মানে তিনিচুকীয়াত শেষৰ দিন, লাষ্ট দিন। আজি আমি ঘৰলৈ উভতিম আৰু ৰাতিপুৱা আমি গৈছিলোঁ বাগানলৈ, অকণমান বাগান ফুৰিবলৈ। বাইদেউ ভিনদেউ আৰু চনীয়ে তাৰ লগতে পেহাপহিয়েকৰ লগতে একদম বাইকত বহি লৈছে। আৰু আমি মানে অলপ ৰখি ধুনীয়াকৈ ফটো চটো উঠি অলপ ৰিলচিলো বনালোঁ। এনেকৈ যোৱাটো নহয়েই, তালৈ যাওঁতে যি মানে ঘৰত থাকিলেতো এনেকৈ ক'তো যাওঁ বুলিলে যোৱা নহয়। আৰু মই এইফালে পূৰা মোবাইলত গান বিচৰাত ব্যস্ত, মানে ৰিল বনাবৰ কাৰণে। বাগানখন ইমান ধুনীয়া লাগিছে দেখিবলৈ, চাৰিওফালে মানে সেউজীয়া সেউজীয়া সেউজীয়া। আৰু ময়ো গান বিচাৰি গৈ পিনি সোমাই গ'লোঁ চাহপাত চাহ গছৰ মাজে মাজে। আৰু এইফালে বাইদেউহঁত ৰখি চাই আছিলে। আৰু আপোনালোকে ৰিলখিনি ইনষ্টাগ্ৰামত গৈ চাব পাৰিব, CBSWN620 ইনষ্টাগ্ৰাম মোৰ ID হয়। আৰু তাৰপাছত আমি ঘৰত গৈ ভাত পানী খাই যাবলৈ ঘৰলৈ বুলি এনেকৈ সকলোৱে গাড়ীত উঠি আহি আছোঁ। ৰাস্তাখন অকণমান আপোনালোকক দেখাই দিছোঁ, মানে এইখিনি ওপৰৰ ৰেল লাইন আছে আৰু ইমান ধুনীয়া লাগিছে পাহাৰৰ নিচিনা। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণ দেখাই দিওঁ। আমি এতিয়া মানে উভতি গৈ থাকোঁতে জগন্নাথ মন্দিৰৰ ওচৰত ফুচকা খাবলৈ সোমাইছোঁ। ফুচকা অলপ খাই লওঁ, নহয় জানো? টোপনি চোপনি লাগিলে চব ভাঙি যাব। সেইকেইটা আগে আগে গৈছে আৰু খাবলৈ ফুচকা চুচকা খাওঁ চবেই। এইয়া দহি ফুচকা। এতিয়া কাঞ্চনজংঘা আহি পাই গ'লোহি আৰু আপোনালোকক ইয়াৰ ভিউটো দেখাম। মানে ইমানেই ধুনীয়া, খুব ভাল লাগিছে। চটকি চনাই আমি এতিয়া বৰ্তমান চিৰিৰ পৰা নামি আছোঁ তললৈ। এইখিনি ৰাতি হ'লে বেছি ভাল লাগিলেহেঁতেন, লাইটিঙৰ চিষ্টেম আছে। তো এফালে টিকেটৰ চিষ্টেম, এতিয়া টিকেট কাটিছে। কাঞ্চনজংঘাৰ ভিতৰখন অকণমান আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইমান মানে ধুনীয়া লাগিছে। আৰু তাত ল'ৰা ছোৱালীবিলাকৰ খেলাৰ সুবিধা আছে। তো এইটো যে ঝুলাটো এইটো লিখা আছে যে চাইল্ডৰ কাৰণে বুলি, কিন্তু মই ভাবিছোঁ আৰু ঝুলা দেখিনো ক'ত ৰখি থাকিবলৈ আছে, নহয় জানো? অকণ আমিও খেলি লওঁ ঝুলি লওঁ, ভালেই লাগে। তাৰপিছত ভাবিলোঁ চনীক লৈ পেলাই আমি অকণ চনীক লৈ লৈছোঁ আৰু আমি গোটেই ঝুলি আছিলোঁ। আমাৰ চনাই কিন্তু খুব ভাল পায় ঝুলা ঝুলি। খালি তাৰ বহাৰ সেইটো অকণ তাই দিগদাৰ পাইছিলে, কাৰণ যিটো মানে প্লেন নহয়, চকা বান্ধি থোৱা আছিলে। তাৰপিছত এফালে আমাৰজনে গৈও আমাক অকণ ঠেলি দিছে আৰু মই দীক্ষাক লৈ লৈছোঁ। মানে ঝুলিবলৈ অকণমান দিগদাৰ আছিলে তাইক লৈ, সেইকাৰণে আমাক ঝুলাই দিছেগৈ। আৰু ফেৰীত আমি নুঠিলোঁ, কাৰণ আমি ঘৰলৈ আহিবলৈ আছিলে আৰু তাত উঠি থাকিলে আকৌ দেৰিয়ে হৈ গ'লেহেঁতেন। সেইকাৰণে ভাবিলোঁ আমি ফেৰীত নুঠোঁ। এইফালে আমি ফটো উঠি আছিলোঁ দেই এনেকৈ। তাৰপিছত মই কৈছোঁ মোৰ অকণ ভিডিঅ' কৰিলোঁ। আমাৰ একদম চনাক কেনেকুৱা লাগিছে সেইটো জনাবচোন আপোনালোকে। সেয়া আকৌ আমি ফটো উঠি আছিলোঁ।
এতিয়া এখন ফেৰীখন ষ্টাৰ্ট হৈ গৈছে, ফেৰী যাব। আমি আজি নাই উঠা আৰু নেক্সট টাইম আহিলে উঠিম। আৰু এইটো কি ধুনীয়াকৈ লিখা আছে, আই লাভ ৰাজীৱ কাঞ্চনজংঘা। ফেৰীখন গৈ আছে, আপোনালোকে চাব পাৰে। ইমান ধুনীয়া নাজাৰা, খুব ভাল লাগিছে। ৰিল চিল বনাই ল'লোঁ আৰু এইফালে এতিয়া এই স্কুটাৰত উঠি ফটো উঠি আছে। ধনু যা, চিট আছে নহয়, যা বাবুক লৈ, তুমিও বহি যোৱা। আমাৰ লগত বহি আছে, স্কুটিত বহিব এতিয়া, উৎপাত লগাইছে। মানে এনেকৈ ধুনীয়াকৈ বহি খাব পৰা সুবিধা আছে। আহিলে আপোনালোকে এনেকৈ বহি খাব পাৰিব। আমি আজি খোৱা নাই বাৰু, ইয়াত জাষ্ট আমি চাবলৈ আহিছোঁ। ধুনীয়াকৈ সজাই থৈছে। চুটকি এতিয়া মানে ইয়াত একদম ফটো উঠিম আৰু ধুনীয়াকৈ। আপোনালোকে ফটোখিনি মোৰ ইনষ্টাগ্ৰামত পাব, CBSWN620 মোৰ ইনষ্টাগ্ৰাম ID হয়, তাত গৈ চাব পাৰিব। ইমান ধুনীয়া ভিউ, আপোনালোকে আহিব পাৰিব। আহি ইয়াত ধুনীয়াকৈ খাই বৈ থাকি মেলি যাব পাৰিব। ওচৰতে ৰিজৰ্টো আছে ধুনীয়া। আমাৰ এজনী টিকলি হিৰইন। এতিয়া আমি যাওঁগৈ আৰু ইয়াত ধুনীয়াকৈ চাই মেলি ল'লোঁ। ব'লা, তেনেকুৱা একেহে চেম। তো বাই বাই কাঞ্চনজংঘা। আমি কাঞ্চনজংঘাখিনি গোটেইখিনি এনেকৈ চাই মেলি ঘৰলৈ বুলি উভতিলোঁ। আৰু ঘৰলৈ বুলি উভতি আধাতে ধেমাজিতে গোটেই বানপানীৰ ৰাস্তা দেখিছেনে। মই গোটেইখন উঠাব নহ'লেই, অকণমানহে উঠালোঁ। মোৰ মানে টোপনি লাগি গৈছিলে গাড়ীত, সেইকাৰণে ঘপককৈ সাৰ পাওঁতে অকণমানহে উঠাব পাৰিলোঁ। আৰু আমি আহি ঘৰ পাই গ'লোহি ফাইনেলি। তো আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাই দিব। আৰু কাঞ্চনজংঘাখন কেনেকুৱা পালে, কোন কোন গৈছে আৰু কোন কোন নাই যোৱা, সেইটো কমেণ্টত জনাই দিবচোন। তেতিয়া মোৰ ভালেই লাগিব নহয় জানো। তেতিয়াহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি বাগানত এখেতে বনোৱা ৰীল, আৰু আমি কাঞ্চনজংঘাত এনেদৰে আমি ৰীল বনাইছিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।